দোস্ত ৱেলকাম টু মাই চেনেল বিতুপন ব্লগ। আহি আছোঁ বৰ্তমান মোৰ জীৱনৰ প্ৰথমখন স্কুল, য'ৰ পৰা মই শিক্ষা গ্ৰহণ কৰিছিলোঁ। সেইখন স্কুলত সৰস্বতী পূজা খাবলৈ। কিন্তু সৰস্বতী পূজা খাবলৈ মই বেলেগ চুৰিয়া তুৰিয়া আজি একো পিন্ধা নাই, এনেকৈ আহিছোঁ। তাৰ কাৰণে সকলোকে চৰি, আৰু তাৰ কাৰণে মই যথেষ্টখিনি দুখিত যে মই চুৰিয়া পিন্ধি অহা নাই। আৰু মই আজি সম্পূৰ্ণ স্কুলখন দেখাম, আৰু স্কুলখনৰ বৰ্তমান কেনেধৰণৰ পৰিস্থিতিত আছে, কেনেধৰণৰ ল'ৰা ছোৱালী তাত শিক্ষা গ্ৰহণ কৰি আছে, সকলোখিনি দেখাম। চাই থাকক ভিডিঅ'টো। আৰু মই যাবলৈ প্ৰথমতে চাওক, এখন নদী, এই নদীখন পাৰ হ'ব লাগিব। এই নদীখন প্ৰথমতে পাৰ হ'ব লাগিব। নদীখন বাম, ঠায়ে ঠায়ে বহুত দ আছে, কিন্তু বাম। এতিয়া এফালেদি আমি পাৰ হ'ব লাগিব। ট্ৰেইনটো উঠাব লাগিব, চাইড পানী এআঁঠুমান হ'ব। অ'কে, তো এতিয়া চলতে হে। অ'কে, তিতিব এতিয়া, পেণ্টটো তিতিব এতিয়া, পেণ্টটো তিতিব এতিয়া মোৰ। আছিলে। অ'কে, এখন হ'ল নদীখন। নদীখন এতিয়াহে বাম, কিন্তু বাৰিষা হ'লে বহুত দ। মানে ইয়াত কমেও 20 ফুট 25 ফুটমান পানী হৈ যায়। এতিয়া খৰালি যে শুকান, ইয়াতো পানী হৈছে, কিন্তু ঠায়ে ঠায়ে এতিয়াও 15 ফুট 20 ফুট পানী আছে। অ'কে, পাই গ'লহি। ব'লক আমি দেৰি নকৰোঁ তেনেহ'লে, অলপ দৌৰি যাম। টাইম নাই, কাৰণ 1টা বাজিব হ'ল এতিয়া। দোস্ত, এইখন আমাৰ হ'ল গোসাঁইবাৰী প্ৰাথমিক বিদ্যালয়, যিখনত নেকি মই জীৱনত প্ৰথমবাৰ মানে শিক্ষা গ্ৰহণ কৰিছিলোঁ। প্ৰথম 1996 চনত। আহক ভিতৰলৈ সোমাই যাওঁ আমি। ইয়াত লিখা আছে 99 কিমান চনত স্থাপিত হৈছিলে চাওক, 1986ত। কিন্তু মই 1996ত আহিছিলোঁ প্ৰথম। স্কুলখনৰ এইজন আমাৰ হেড ছাৰ হয়। আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া স্কুলখন এইডোখৰত আছিলে, এই জেগাডোখৰত আছিলে, কিন্তু এতিয়া এফালে হ'ল। নমস্কাৰ। এইজন আমাৰ হেৰি হয়, মেম্বাৰ হয়, তেখেত AGP ফালৰ পৰা। তাহাঁতে আয়োজন কৰিছে এইবোৰ। দোস্ত, আজি কোনে কি ভাবিছে নাজানো এওঁলোকক দেখি, কিন্তু মোৰ এনেকুৱা লাগিছে যেন ময়ো এটা আজি সৰু ল'ৰা এওঁলোকৰ দৰেই। চ' দোস্ত, সৰুতে কোনে এই ধৰণে সৰস্বতী পূজা পালন কৰিছিলে মোক কমেণ্ট কৰক, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব এটা কৰি দিয়ক। দোস্ত, এই ভিডিঅ'টো বনোৱাৰ মোৰ মকচদ এইটোৱে আছিলে যে আজিৰ পৰা 50 বছৰ পাছত এই ভিডিঅ'টো চাবলৈ কেনেকুৱা লাগিব।
তেতিয়া এই স্কুলখন কেনেকুৱা হ'বগৈ আৰু ইয়াৰ যিসকল ল'ৰা ছোৱালী আছে দেখিছে আপুনি সেইসকল কিমান ডাঙৰ হ'বগৈ আৰু মই কিমান ডাঙৰ হ'মগৈ সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ ঘিছাবাৰী প্ৰাথমিক বিদ্যালয় এইখনতে মই পঢ়া হয় আৰু স্কুলখনৰ এনে পৰিস্থিতি আছে এতিয়া বৰ্তমান স্কুলখন গান হ'ল যথেষ্ট আৰু আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া চাইড হোৱা নাছিলে স্কুলখন কিন্তু বৰ্তমান এইটো পৰিস্থিতিত দেখা পাইছে স্কুলখন ত' আশা কৰিছোঁ ভিডিঅ'টো বহুত ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কাৰণ মোৰ জীৱনৰ মানে এটা ভাল লগা মুহূৰ্ত আজিৰ দিনটোৰ কাৰণে এই ভিডিঅ'টোক লৈ ত' আশা কৰিছোঁ সকলোৱে ভাল পালে বাই ইমানতে